মাই চেনেল বৰৱালা। আমি কৈ আছোঁ অগ্নিগড় মানে জুই দেৱালনো কিয় হ'ল ভিডিঅ'টো শেষলৈকে চাব লাগিব। চ' আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক সকলোৱে জানে বাণৰজাৰ নাম। বাণৰজাৰ জীয়ৰী আছিল ঊষা, আৰু এদিন ঊষাই এজন ৰাজকুমাৰক সপোনত দেখা পালে, আৰু সপোনত দেখা ৰাজকুমাৰৰ ছবিখন তেওঁ সকলোতকৈ প্ৰিয় বান্ধৱী চিত্ৰলেখাক ক'লে। তেওঁ বান্ধৱী চিত্ৰলেখাই ভালদৰে ছবি আঁকিব জানিছিল, আৰু ঊষাৰ কথাত পৃথিৱীৰ সকলো ৰজা মহাৰজা তথা দেৱতাৰ ছবি আঁকিবলৈ ধৰিলে। কিন্তু তেওঁ অঁকা ছবিবোৰৰ মাজত ঊষাই দেখা সপোনৰ ৰাজকুমাৰজনৰ ছবি নাছিল। তেওঁৰ বান্ধৱী চিত্ৰলেখাই পৃথিৱীৰ সকলো পুৰুষৰ ছবি আঁকিছিল, কিন্তু যদুবংশৰ পুৰুষসকলৰ ছবি অঁকা নাছিল। ঊষাৰ অনুৰোধত তেওঁৰ বান্ধৱী চিত্ৰলেখাই যদুবংশৰ পুৰুষসকলৰ ছবি আঁকিবলৈ ধৰিলে। চিত্ৰলেখাই শ্ৰীকৃষ্ণৰ ছবি আঁকিবলৈ ধৰিলে। শ্ৰীকৃষ্ণৰ ছবিৰ লগত ঊষাই দেখা সপোনৰ ৰাজকুমাৰজনৰ ছবিৰ সাদৃশ্য আছিল। সেইবাবে শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধৰ ছবি চিত্ৰলেখাই আঁকিবলৈ ধৰিলে। ঊষাই উৎসাহিত হৈ ক'লে, মই দেখা সপোনৰ ৰাজকুমাৰজনৰ ছবি এয়াই। আৰু এনেদৰেই আৰম্ভ হ'ল ঊষা অনিৰুদ্ধৰ প্ৰেম কাহিনী। ঊষাৰ পিতৃ আছিল বাণৰজা। আৰু তেওঁ জীয়ৰী ঊষাক আবদ্ধ কৰি ৰাখিবলৈ অগ্নি দেৱাল মানে অগ্নিগড় নিৰ্মাণ কৰিছিল। ইয়াৰ পৰাই অগ্নিগড়ৰ সৃষ্টি হৈছিল, আৰু সেই দেৱালৰ ভিতৰলৈ অন্য পুৰুষৰ আগমন নিষিদ্ধ আছিল। আৰু তেওঁ সপোনত দেখা ৰাজকুমাৰজনক ভিতৰলৈ আনিবলৈ তেওঁৰ বান্ধৱী চিত্ৰলেখাক অনুৰোধ কৰিছিল। তেওঁৰ বান্ধৱী চিত্ৰলেখাই যাদু শক্তি তথা মায়া শক্তি জানিছিল, আৰু বান্ধৱীৰ অনুৰোধত চিত্ৰলেখাই মায়াৰ শক্তিৰ দ্বাৰা অনিৰুদ্ধক ভিতৰলৈ আনিবলৈ সক্ষম হ'ল। তেখেতৰ পিতৃ বাণৰজাই এই কথা জানিব পাৰি সৈন্যবাহিনী লৈ অনিৰুদ্ধক বন্দী বনালে, আৰু এই কথা শ্ৰীকৃষ্ণই জানিব পাৰি বাণৰজাৰ লগত যুদ্ধ ঘোষণা কৰিলে, আৰু যুদ্ধত বাণৰজাৰ পৰাজয় নিশ্চিত আছিল। সেইবাবে বাণৰজাই শিৱক আৰাধনা কৰিলে। বাণৰজা আছিল শিৱৰ প্ৰিয় ভক্ত, আৰু প্ৰিয় ভক্তৰ কথা ৰাখিবলৈ গৈ কৃষ্ণ আৰু শিৱৰ মাজত তুমুল যুদ্ধ হ'ল, আৰু দুইজন মহাবীৰৰ যুদ্ধত পৃথিৱী ধ্বংস হৈ যাবলৈ ধৰিছিল, আৰু সৃষ্টিকৰ্তাৰ ব্ৰহ্মাই এই যুদ্ধ ৰখাবলৈ আবিৰ্ভাৱ হ'ল, আৰু ইয়াকেই হৰিহৰৰ যুদ্ধ বুলি জনা যায়। যদি ভিডিঅ'টো অকণমান ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু দৰ্শক, মোৰ চেনেলটো 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে, সেয়েহে আপুনি অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। জয় অসম।